এইটো ভূমি সংৰক্ষণ বিভাগৰ পৰা যিটো অমৰাৱতী অঞ্চলত ৰাজ্যৰ এটা বহুতদিনীয়া দাবী আছিলে ইয়াত ৱেটলেণ্ড ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব লাগে আৰু ব্ৰিক কেনেল তো আজি প্ৰায় কাৰ্যকালৰ শেষ অৱস্থা এই সময়ত মই ৭৫ লাখ টকা মঞ্জুৰি দি পেলাই এই কামটো কৰিবলৈ আজি আৰম্ভ কৰা হৈছে। তাৰে আধাৰশিলা মই স্থাপন কৰিবলৈ আহিলোঁ। মুঠ মানে যিটো টোটেল এমাউণ্ট 75 লাখ ধৰা হৈছে। ইয়াত দুটা ৱেটলেণ্ড ডেভেলপমেণ্ট হ'ব, পাৰ্ট এ আৰু পাৰ্ট বি। পাৰ্ট ওৱানৰ কাৰণে 6,80,000, পাৰ্ট বিৰ কাৰণে 8 লাখ। কিন্তু ব্ৰিক কেনেলটো ডাঙৰ, কাৰণ এইটো পানী যোগান ধৰিব লাগে খেতি পথাৰত, বিশেষকৈ খেতিৰ কাৰণে কৰা হৈছে এইটো। আৰু ইয়াত 60 লাখ টকা ধাৰ্য কৰা হৈছে, মুঠ 75 লাখ। মই ভাবোঁ এই আঁচনিয়ে অমৰাৱতী অঞ্চলৰ খেতিয়কসকলৰ বৃহৎ এটা অংশ, বৃহৎ এটা এৰিয়াৰ সমস্যাটো দূৰ কৰিব পাৰিব। আগতে কৰিব লাগিছিল, কিন্তু যিটো বিভাগত পুঁজিৰ নাটনি থাকে, সদায় পুঁজি যথেষ্ট দিয়া নহয়, তথাপিও যিখিনি অসম্ভৱ হৈছে এইটো বছৰত দিয়াৰ পিছত মই নথৈ আনন্দিত। কাৰণ যিবিলাক ভূমি সংৰক্ষণৰ কাম যদি চিধাকৈ পোনপটীয়াভাৱে কৃষকসকলৰ ছাত্ৰত হয়, তেতিয়া খুব মনত আনন্দ আহে আৰু এটা সন্তুষ্টি আহি যায়। এই কাম ভালে হওক, আৰু মই আজি আহ্বান জনাইছোঁ যি কণ্ট্ৰাক্টৰে কাম কৰিছে তো কৃষকসকলক সেৱা কৰাৰ উদ্দেশ্যেৰে কাম কৰিব লাগিব বুলি মই আজি আহ্বান জনাইছোঁ।